হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাম পিকনিক খাবলৈ আৰু এইফালে আমি বক্স নিবলৈ আহিলোঁ। এইফালে মেচিন উঠাই হ'ল আৰু আমাৰ বক্স থব আছে। এতিয়া আমি ধুনীয়াকৈ বক্স লোড কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমাৰ বক্স লোড কৰি হৈ গ'ল, তাত যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। বক্স আনি কৰি গাঁও পালোঁ আৰু ধুনীয়াকৈ গা পা ধুই ওলাই ল'লোঁ। আৰু এতিয়া মই গৈ আছোঁ গাড়ীৰ ওচৰলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি ঘৰৰ পৰা ওলাই দিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। গাড়ীত উঠিব জেগা নাই, চাওক ওপৰে য'তে ত'তে মানুহ বহি লৈছে আৰু এয়া আছে পথময়। আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আহি আমি চাই গ'লোঁ, তো এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। পিছত নিশ্চয় গম পাব আমি ক'ত পিকনিক আহিছিলোঁ। তো আপোনালোকে ভিডিঅ'টো এতিয়া স্কিপ নকৰাকৈ চাই থাকক। ফাইনেলি আমি আহি পাই গ'লোঁ চাপানলা ৱাটাৰফল। তো আপোনালোকে নিশ্চয় চিনি পাইছে এইটো চাপানলা ৱাটাৰফল। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া অলপ মানুহ বাঢ়িছে। আমি ৱাটাৰফলটো চাবলৈ যাওঁতে মানুহ কম আছিলে আৰু এইফালে ভিজি ভিজি আহি আমি যাওঁতে বেছি গাড়ী নাছিল। এতিয়া তেওঁ কেইখনমান গাড়ী বাঢ়ি গ'ল। এইফালে আমি আহি পালে ভাত বনাই হৈ গ'ল আৰু এইফালে মই ভাত বাঢ়ি দিছোঁ আৰু এইফালে ডেন্স কৰি আছে। আৰু আমাৰ ধুনীয়াকৈ খাই বৈ হ'ল আৰু খাই বৈ লৈ লাষ্ট অলপ ডেন্স কৰিবলৈ সেই অলপ ফূৰ্তি কৰিলোঁ, ডেন্স কৰিলে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই কমেণ্ট কৰি জনাব নাপাহৰিব। আমি আহি গাঁও পাই গ'লোঁ। আমি মালটনা গাড়ীত গৈছিলোঁ আৰু মানুহ বহুত ভিৰ, কেমেৰা ওলাবই নোৱাৰি, কাৰণ যেনে তেনে মানুহ গৈছে। এইফালে আহি লৈ পূৰা ডেন্স কৰিছে। সিহঁতৰ ফূৰ্তি এইটোৱেই আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট এটা কৰিব নাপাহৰিব। নেক্সট ব্লগত আকৌ লগ পাম।